নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই উদ্দীপ্ত নেওগ মাজত মাত্ৰ কেইটামান দিন বাকি 2022 বৰ্ষৰ বিদায়খন সমাগত আৰম্ভ হৈছে ইংৰাজী বৰ্ষক আদৰাৰ প্ৰস্তুতি সমান্তৰালভাৱে বনভোজৰ আনন্দ উল্লাসেৰে মুখৰিত হৈছে ৰাজ্যৰ বনভোজস্থলীসমূহ ঘৰৰ লোকসকল তথা বন্ধুবৰ্গৰ সৈতে এখাজ খোৱাৰ মানসেৰে সমবেত হোৱা বনভোজ দলৰ পাৰভঙা আনন্দই বনভোজস্থলীসমূহত সৃষ্টি কৰিছে উৎসৱমুখৰ পৰিৱেশ ব্যস্ত জীৱনৰ ব্যস্ত ৰুটিনখনৰ পৰা অকণমান আঁতৰি বনভোজস্থলীসমূহত খোৱা দেখা পোৱা গৈছে বিভিন্নজনক কি জ্যেষ্ঠ কি কনিষ্ঠ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলো একগোট হৈছে বনভোজস্থলীসমূহত আপোন মনেৰে নাচি বাগি অপাৰ আনন্দ লাভ কৰিছে ভিন্নজনে কিন্তু সাৱধান কিয়নো হাতত ফু মন্ত্ৰ লৈ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ আছে আৰক্ষী বনভোজৰ পৰা উভতি আহোঁতে আপুনি যদি সুৰাপান কৰি যান বাহন চলাইছে তেতিয়া আপুনি যাব লাগিব অন্য এখন ঘৰলৈ যে কোনো লোক দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিব নোৱাৰে বিশেষকৈ উঠি অহা যুৱকচামে এই বিলত 31 ডিচেম্বৰ সমাগত আমি চ্যালেঞ্জ লৈছোঁ তেনেকুৱা এটা ৰাইজলৈ আহ্বান জনাইছোঁ অবাবতে মদ্যপান কৰি বাহন চলাব নালাগে বাহন চলোৱাটো আইনমতে দণ্ডনীয় মদ্যপান কৰি বাহন চলোৱাটো দুচকীয়া হওক চাৰিচকীয়া হওক বা যিকোনো প্ৰকাৰৰ বাহন চলোৱাটো আইনমতে দণ্ডনীয় তেনে কৰিলে ছমাহ পৰ্যন্ত জৰিমনা হ'ব পাৰে 185 ছেকশ্যনৰ আণ্ডাৰত 10,000 টকা ফাৰ্ষ্ট অফেন্স আৰু দ্বিতীয় অফেন্সত 15,000 টকা পৰ্যন্ত জৰিমনা আৰু ছমাহ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে আপোনাক নতুন ঠিকনা দিবলৈ ৰাজপথত ৰৈ আছে আৰক্ষী সুৰাপান কৰা চালকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী ব্ৰেথ এনালাইজাৰে পৰীক্ষা কৰা হ'ব প্ৰতিগৰাকী চালকক সেয়েহে আনন্দ ফূৰ্তি কৰক কিন্তু কিছু সাৱধানতাও অৱলম্বন কৰক